বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ চেনেলৰ জৰিয়তে কাৰ্বি আংলঙৰ ৰাইজৰ সকলো জাতি জনগোষ্ঠীত সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকৰ আমাৰ টিম কাৰ্বি আংলং তৰফৰ পৰা দল আৰু চৰকাৰ একেলগে মিলি মই মোৰ ফালৰ পৰা এডভান্স খ্ৰীষ্টমাছ লগতে ইংৰাজী নতুন বছৰ আৰু কাৰ্বি ৰংকেৰ সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ কাৰ্বি আংলং ৰাইজক। যোৱা এটা মাহত ধৰি আমি টিম কাৰ্বি আংলঙে দল আৰু চৰকাৰ একেলগে মিলিজুলি আমি জইণ্ট পাৰ্লিমেণ্টাৰী মিটিঙত আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেক MEC সমষ্টিত সমান্তৰাল হিচাপে আমি যাব লাগিব। ইউনিটি, ভিক্টৰী আৰু প্ৰস্পেৰিটি, একতা বিজয় উন্নয়নত সভা পাতিব লাগে। কাৰণ এটা বছৰ পাৰ হৈ গ'ল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত। সেই নিৰ্বাচনৰ সময় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক MEC সমষ্টিত তেখেতে নিৰ্বাচন প্ৰচাৰ কৰিব গৈছে। পোন প্ৰথমবাৰ কাৰ্বি আংলঙৰ ৰাজনীতিক ইতিহাস যে এজন চিফ মিনিষ্টাৰে ২৬টা সমষ্টিও সমান্তৰাল হিচাপে নিৰ্বাচন প্ৰচাৰ কৰিছে। তাৰ ফলত কাৰ্বি আংলং ৰাইজে ২৬টা সমষ্টিও ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত নিযুক্ত কৰিছে আৰু জয় হৈছে। অসম নহয়, কাৰ্বি আংলং নহয়, ভাৰতৰ এটা ৰাজনীতি ইতিহাস। যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ পজিশ্যনৰ শূন্য জিৰ', সেইটো কাৰ্বি আংলং ৰাজনীতি ইতিহাস যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন প্ৰচাৰ যাওঁতে যেতিয়া ৰাইজৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতো প্ৰতিশ্ৰুতি দিছে, বিশেষকৈ ৰাস্তা পদূলিৰ ওপৰত আৰু খোৱা পানী আঁচনিৰ ওপৰত, সেই গোটেইখিনি অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত তেখেতে নিৰ্বাচনৰ পিছত ইয়াত ডিপু আহি এদিনতে 2501 স্কিম আধালা স্থাপন কৰা হৈছিল, যিটো নেকি হামৰেন, ডংকামুকাম আৰু লগতে হাৰঘাট তিনিআলিলৈকে অসম মালা জৰিয়তে 920 ক্ৰ'ৰ লাইন ৰাস্তাৰ পৰা আৰম্ভ কৰি আৰু লগতে অসম মালা জৰিয়তে বৈঠালাংছ, ৰাজাগং বৈঠালাংছ, টিকা, হামৰেন আৰু খান্দুলি, সেই ৰাস্তাও লাইন ৰাস্তা সেইটো অনুমোদন দিয়া হৈ গ'ল। অসম মালাৰ জৰিয়তে তেখেতে শ্বটিং চেণ্টাৰ সমষ্টিত গৈ স্থানীয় MLA দৰসিং ৰংহাং লগত আলোচনা কৰি ৰাইজৰ আগত ঘোষণা কৰিছে। কাজিৰঙা, ৰংমংৱে, বালিজুৰি আৰু লগতে দকমুকালৈকে এই ৰাস্তা শ্বৰ্ট ৰাস্তা যাবৰ কাৰণে যাতে নগাঁও বাইপাছলৈকে যাব নালাগে, সেই যাতায়াতৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেখেতে অসম মালাটো প্ৰায় 300 কোটিৰ ওপৰত সেইটো চেংচন কৰা হৈছে। তাৰ কাৰণে ৰাইজৰ আগত আমি অৱগত কৰিছোঁ। আৰু লগতে নিশ্চিত ৰাজাগাঁওটো তালিমবাৰীলৈকে বক্সঙৰ কনষ্টেঞ্চি ৰাস্তা অৱস্থা খুব বেয়া। আৰু জিৰগেন্নেং গৈছিলে তেখেতে, এতিয়া কৈছে যে হিৰণী চাৰিআলি টু জিৰগেন্নেঙৰ ৰাস্তা সেইটো কাম চলি আছে, আপোনালোকে দেখা পাইছে। আৰু তেখেতে কৈছে যে আমাৰ চকীহলা আৰু বৰপুং তাৰাপুং ৰাস্তা, সেই ৰাস্তাও তেখেতে অনুমোদন দিম বুলি কৈছে আৰু বনাই দিম বুলি কৈছে ৰাইজৰ পৰা। সেই ৰাস্তাও এতিয়া নিশ্চিত জৰিয়তে সেইটো চেংচন কৰা হৈ গ'ল কেন্দ্ৰ চৰকাৰৰ। এনেধৰণৰ কাৰ্বি আংলঙৰ বহুতো ৰাস্তা পদূলি আৰু তেখেতৰ চুক্তিবিলাক আখৰে আখৰে পালন কৰাৰ কাৰণে আমি ৰাইজক অৱগত কৰিছোঁ। তাৰ কাৰ্যসূচীৰ লগত ৰাখি যে বেলেগ বেলেগৰ ৰাজনীতি দলে, বিশেষকৈ আমাৰ কংগ্ৰেছ আৰু APSLC আৰু ৰিজনেল পাৰ্টি, তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে।
তাৰ কাৰণে প্ৰত্যেক MEC সমষ্টিত তাৰ স্থানীয় নাগৰিকসকল লগতে স্থানীয় বাসিন্দা সকলো জাতি জনগোষ্ঠী আৰু নতুনকৈ যোগদান কৰা আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকল তেখেতসকলৰ আৰু যিবিলাকৰ চৰকাৰী গাঁওবুঢ়া গাঁৱলীয়া গাঁওবুঢ়া তেখেতসকলৰ আমাৰ টিমত অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি টিম কাৰ্বি আংলং হৈ ভাৰতীয় জনতা পাৰ্টি জিলাত ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু সন্মানীয় বিধায়ক সকলো টিম MEC একেলগে গৈ আমি ৰাইজৰ ওচৰত গৈ আৰু তেখেতসকলক ওলাই অহাৰ কাৰণে মোৰ ফালৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা টিম কাৰ্বি আংলং তৰফৰ পৰা মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত 26টা সমষ্টিত যি অভাৱ অভিযোগবিলাকত তেওঁলোকে মেমৰেণ্ডাম দিছে, সেই মেমৰেণ্ডামবিলাকত তেওঁলোকৰ কিছুমান লাগে অপেন ষ্টেজ, বাউণ্ডৰীৰ পৰা আৰম্ভ কৰি স্কুল বিল্ডিং পৰা আৰম্ভ কৰি কমিউনিটি হলৰ পৰা আৰম্ভ কৰি এনেধৰণৰ বহুতো মেমৰেণ্ডাম দিছে প্ৰত্যেক MEC সমষ্টিত। 19 তাৰিখে আমাৰ কাৰ্যসূচী শেষ হৈ গ'ল। 20 তাৰিখে যোৱাকালি আমি গোটেইখিনি অফিচাৰ্ছবিলাকৰ DDOছবিলাকৰ মাতি প্ৰিন্সিপাল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী অফিচাৰ্ছবিলাকৰ মাতি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যিমানখিনি আমাৰ MEC সন্মানীয় বিধায়কসকলৰ লগত একেলগে বহি সেই গোটেইখিনি আঁচনিবিলাকৰ 2 বছৰৰ ভিতৰত আমাৰ এছেম্বলি ইলেকশ্যনৰ আগে আগে সেই গোটেইখিনি অভাৱ অভিযোগবিলাক ৰাইজে মেমৰেণ্ডাম দিছে